নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। CTETৰ কাৰণে মাত্ৰ মাজত 2টা দিনহে বাকী আছে। আপোনালোকে নিশ্চয় পৰীক্ষাৰ কাৰণে ভাল প্ৰস্তুতি চলাই আছে। মোৰ শুভেচ্ছা থাকিল। আজিৰ এই ভিডিঅ'টিত আমি পলিটিকেল সায়েন্সৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম, যিবোৰ প্ৰশ্ন এইবাৰৰ CTETত অহাৰ সম্ভাৱনা খুবেই বেছি আছে। গতিকে আহকচোন এই প্ৰশ্নকেইটা চাই লওঁ। প্ৰথম প্ৰশ্নটি হৈছে, লোকসভাত শাসনাধিষ্ঠ দলৰ নেতা কোন? উত্তৰ হ'ব প্ৰধানমন্ত্ৰী। ভাৰতৰ সুপ্ৰিম কোৰ্ট কেতিয়া স্থাপন হয়? ভাৰতৰ সুপ্ৰিম কোৰ্ট স্থাপন হয় 26 জানুৱাৰী 1950, অৰ্থাৎ প্ৰথমটো গণতন্ত্ৰ দিৱসৰ দিনা। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধান অনুসৰি ক্ষমতাৰ বিভাজন কাৰ কাৰ মাজত হৈছে? ভাৰতীয় সংবিধান অনুসৰি ক্ষমতাৰ বিভাজন কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত হৈছে। ৰাওলাট এক্ট কি? ৰাওলাট এক্ট হৈছে এনে এটি আইন যাৰ জৰিয়তে ইংৰাজে বিনা বিচাৰে ভাৰতীয়ক জেললৈ নিক্ষেপ কৰিব পাৰিছিল। সেয়াই আছিল ৰাওলাট এক্ট। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কেইজন সদস্য মনোনীত কৰিব পাৰে? ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে 245 জন। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে 12 জন সদস্য মনোনীত কৰিব পাৰে। লোকসভাৰ সদস্যৰ সংখ্যা কিমান? লোকসভালৈ ৰাষ্ট্ৰপতিয়ে কেইজন সদস্য মনোনীত কৰিব পাৰে? লোকসভাৰ সদস্যৰ সংখ্যা হৈছে 545 জন। লোকসভালৈ মাত্ৰ 2 জন সদস্যহে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰিব। নেক্সট কুৱেশ্যন, সংসদৰ সত্ৰৰ আৰম্ভণিত কি হয়? সংসদৰ সত্ৰৰ আৰম্ভণিত প্ৰশ্নকাল হয়, অৰ্থাৎ কুৱেশ্যন আৱাৰ বুলি কোৱা হয়। এই প্ৰশ্ন CTETত কেইবাবাৰো আহিছে, মন কৰিব। সংসদত বিৰোধী দলবোৰ কোনবোৰ? সংসদৰ বিৰোধী দলবোৰ হৈছে বহুমত প্ৰাপ্ত দল বা মিত্ৰ জোঁটৰ চৰকাৰৰ বাহিৰৰ বাকী যিমানবোৰ দল আছে সকলোকে বিৰোধী দল বুলি কোৱা হয়। হিন্দু উত্তৰাধিকাৰী আইন কি আৰু ই কেতিয়া গৃহীত হয়? হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয় 2005 চনত। এই আইন অনুসৰি পিতৃৰ সম্পত্তিৰ ভাগ পুত্ৰ, পুত্ৰী আৰু পত্নীলৈ সমানে বিতৰণ হ'ব লাগে। এয়াই হৈছে হিন্দু উত্তৰাধিকাৰী আইন মতে। ঘৰেলু হিংসা আইন ডমেষ্টিক ভাইলেন্স কি? ই কেতিয়া গৃহীত হয়? ঘৰেলু হিংসা আইন হৈছে মহিলাৰ প্ৰতি হোৱা হিংসাৰ বিৰুদ্ধে এক দেৱানী আইন। এই আইন গৃহীত হয় 2006 চনত। অলোকপ্ৰিয় আইন কি? আনপপুলাৰ ল বুলি কোৱা হয়। কিছুমান আইন সাংবিধানিক কিন্তু সমাজৰ কোনো ব্যক্তি শ্ৰেণীৰ বাবে বেয়া বা এক শ্ৰেণীৰ মানুহৰ দ্বাৰা স্বীকাৰ্য নহয়, অৰ্থাৎ বিবাদাস্পদ, সেইবোৰে হৈছে অলোকপ্ৰিয় আইন। উদাহৰণস্বৰূপে, ৰাস্তাৰ দুয়োফালে ফুটপাথত বস্তু বাহিনী বিক্ৰী কৰাটো আইনভাৱে নিষিদ্ধ, কিন্তু এক শ্ৰেণীৰ মানুহৰ কাৰণে, সেইবোৰ দুখীয়া মানুহৰ কাৰণে, সিহঁতে সেই বস্তু বাহিনী ৰাস্তাৰ দুয়োফালে বিক্ৰী কৰি সিহঁতে জীৱন নিৰ্বাহ কৰি আছে। গতিকে সেইটো সিহঁতৰ কাৰণে ভালেই হৈ আছে। গতিকে তেনেকুৱা আইন হ'ব কি? বিবাদাস্পদ আইন। নেক্সট কুৱেশ্যন, ফৌজদাৰী গোচৰত আদালতত কেছ ফাইল কোনে কৰে? ফৌজদাৰী গোচৰত আদালতত কেছ ফাইল কৰিব পুলিচে। ভোপাল গেছ দুৰ্ঘটনা কেতিয়া হৈছিল? ভোপাল গেছ দুৰ্ঘটনা হৈছিল 2 ডিচেম্বৰ 1984 চনত। ন্যায়িক সমীক্ষা কি? ন্যায়ালয়ে কেতিয়াবা কোনো আইনক প্ৰচলন বন্ধ কৰিব পাৰে, যাক কোৱা হয় ন্যায়িক সমীক্ষা। সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে অস্পৃশ্যতা নিৰ্মূল কৰা হৈছে? সংবিধানৰ অনুচ্ছেদ 17ৰ জৰিয়তে অস্পৃশ্যতা নিৰ্মূল কৰা হৈছে। বন্ধুসকল, ইয়াত মন কৰিব, যদি অনুচ্ছেদ 15 বুলি অপশ্যন লিখা থাকিব যদি, তেতিয়া সেইটো শুদ্ধ হ'ব। অৰ্থাৎ অনুচ্ছেদ 15 আৰু অনুচ্ছেদ 17ৰ জৰিয়তে অস্পৃশ্যতা নিৰ্মূল কৰা হৈছে। ঠিক আছে। তেলেংগানা ৰাজ্য কেতিয়া গঠন কৰা হয়? তেলেংগানা ৰাজ্য গঠন কৰা হয় 2 জুন 2014 চনত, অৰ্থাৎ ভাৰতৰ আটাইতকৈ নতুন ৰাজ্য। কোনখন নদীক লৈ কৰ্ণাটক আৰু তামিলনাডুৰ মাজত বিবাদ আছে? কাবেৰী নদীক লৈ কৰ্ণাটক ৰাজ্য আৰু তামিলনাডু ৰাজ্যৰ মাজত বিবাদ আছে। নেক্সট কুৱেশ্যন, কৃষ্ণৰাজা সাগৰ বান্ধ কোনখন নদীত অৱস্থিত? কৃষ্ণৰাজা সাগৰ বান্ধ অৱস্থিত কাবেৰী নদীৰ ওপৰত, আৰু এই বান্ধ আছে কৰ্ণাটক ৰাজ্যত। বেদিকা কৃষি ক'ত কৰা হয়? বেদিকা কৃষি কৰা হয় নাগালেণ্ডৰ কহিমাত। চিভিল ৰাইট মুভমেণ্ট ক'ত আৰু কিয় হৈছিল? চিভিল ৰাইট মুভমেণ্ট হৈছিল আমেৰিকাত। আফ্ৰিকান আমেৰিকানছে বৰ্ণভেদৰ বিৰুদ্ধে এই আন্দোলন কৰিছিল। আমাৰ জীৱন কি? কোনে লিখিছিল? আমাৰ জীৱন হৈছে ভাৰতীয় মহিলাৰ দ্বাৰা লিখা প্ৰথমখন আত্মজীৱনী, আৰু এই আত্মজীৱনী লিখিছিল ৰাস সুন্দৰী দেৱীয়ে বাংলা ভাষাত। আগবাঢ়িছোঁ। চুলতানা কা সপনা কোনে লিখিছিল? চুলতানা কা সপনা লিখিছিল ৰুকেয়া সখাৱত হুছেইন। ঠিক আছে। বেটি বচাও বেটি পঢ়াও কেতিয়া আৰম্ভ হয়? বেটি বচাও বেটি পঢ়াও আঁচনিখন আৰম্ভ হয় 2014 চনত। সামাজিক বিজ্ঞাপন কি? যিবোৰ বিজ্ঞাপনত জনসন্দেহ দিয়া থাকে সমাজৰ হিতাৰ্থে, য'ত প্ৰাইভেট প্ৰডাক্টৰ প্ৰচাৰ কৰা নহয়, সেইবোৰে হৈছে
সামাজিক বিজ্ঞাপন। সামাজিক বিজ্ঞাপন চৰকাৰেও দিব পাৰে, ব্যক্তিগত সংস্থায়ো দিব পাৰে। তৱা মৎস্য সংঘ কি? মধ্যপ্ৰদেশৰ তৱা নদীৰ মাছমৰীয়াসকলৰ এটি সংগঠন হৈছে তৱা মৎস্য সংঘ। বন্ধুসকল ইয়াত মন কৰিব, প্ৰশ্ন এবাৰ আহিছে তৱা মৎস্য সংঘৰ ওপৰত। ঠিক আছে প্ৰিয় বন্ধুসকল, CTET-ত এতিয়ালৈকে প্ৰতিবাৰেই বায়ুমণ্ডলৰ গঠনৰ ওপৰত প্ৰশ্ন আহিছে, অৰ্থাৎ এইবাৰো বায়ুমণ্ডলৰ গঠনৰ ওপৰত প্ৰশ্ন অহাটো নিশ্চিত। গতিকে আমি এইটো বুজিব লাগিব যে বায়ুমণ্ডল কেনেকৈ গঠিত, তাৰ স্তৰবোৰ কি কি আৰু স্তৰবোৰ কি কি বৈশিষ্ট্য আছে সেইখিনি আমি চাই লওঁ। প্ৰথমটো স্তৰ হৈছে ট্ৰপস্ফিয়াৰ, যাক হিন্দীত কোৱা হয় সৌৰমণ্ডল। এই ট্ৰপস্ফিয়াৰটো পৃথিৱীৰ পৃষ্ঠৰ পৰা 13 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত। বতাহ বৰষুণ মেঘৰ সৃষ্টি এই ট্ৰপস্ফিয়াৰতে সংঘটিত হ'ব, অৰ্থাৎ বতৰজনিত যিমানবোৰ পৰিঘটনা আছে সেই সকলোবোৰ এই ট্ৰপস্ফিয়াৰ অৰ্থাৎ প্ৰথমটো স্তৰটোতে সংঘটিত হ'ব। গতিকে প্ৰশ্ন আহিব পাৰে যে বতাহ বৰষুণৰ সৃষ্টি কোনটো স্তৰত হ'ব? তেতিয়া উত্তৰ হ'ব ট্ৰপস্ফিয়াৰত বা সৌৰমণ্ডল। দ্বিতীয়টো স্তৰ হৈছে ষ্ট্ৰেটস্ফিয়াৰ, যাক হিন্দীত কোৱা হ'ব সমতাপ মণ্ডল। এই স্তৰটো বিস্তৃত 13 কিলোমিটাৰ ওপৰৰ পৰা 50 কিলোমিটাৰ ওপৰলৈকে। এই স্তৰটোত কি কি হ'ব? ইয়াত অজন গেছৰ স্তৰ আছে। অজন গেছ যিটো গেছে পৃথিৱীক সূৰ্যৰ অতি বেঙুনীয়া হানিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰে, সেই অজন গেছ আছে এই ষ্ট্ৰেটস্ফিয়াৰত। এইটো মন কৰিব, প্ৰশ্ন এনেকৈ আহিব। তাৰপিছত এই ষ্ট্ৰেটস্ফিয়াৰত যিমানবোৰ আকাশী পথ আছে সেই সকলোবোৰ আকাশী পথৰ ৰচনা কৰা হৈছে, অৰ্থাৎ উৰুৱা জাহাজ চলে এই ষ্ট্ৰেটস্ফিয়াৰৰ পৰা। ঠিক আছে আগবাঢ়িছোঁ। তৃতীয়টো স্তৰ হৈছে ভূপৃষ্ঠৰ পৰা তৃতীয়টো স্তৰ হৈছে মেছ'স্ফিয়াৰ, যাক হিন্দীত কোৱা হয় মধ্যমণ্ডল। এই মধ্যমণ্ডলটো ভূপৃষ্ঠৰ ওপৰৰ 50 কিলোমিটাৰৰ পৰা 80 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত। এই মেছ'স্ফিয়াৰত কি কি হয়? মেছ'স্ফিয়াৰত সংঘটিত হ'ব উল্কাবোৰ জ্বলে, অৰ্থাৎ মহাকাশৰ পৰা পৃথিৱীলৈ অহা যিমানবোৰ উল্কাপিণ্ড আছে সেইবোৰ সেই মেছ'স্ফিয়াৰত অহাৰ পিছতে সেইবোৰ জ্বলি উঠে। ঠিক আছে, ইয়াৰ ওপৰৰ অৰ্থাৎ চতুৰ্থ স্তৰটো হৈছে থাৰ্মোস্ফিয়াৰ, যাক কোৱা হয় হিন্দীত বাহ্য বায়ুমণ্ডল। এই থাৰ্মোস্ফিয়াৰত কি কি হয়? থাৰ্মোস্ফিয়াৰত কি কি হয়? ইয়াক আয়নস্ফিয়াৰ বুলিও কোৱা হয়। আৰু ৰেডিঅ' তৰংগ, ভূপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগ এই স্তৰৰ পৰাহে সঞ্চাৰণ হয়, অৰ্থাৎ ৰেডিঅ' তৰংগৰ সঞ্চাৰণৰ বাবে আটাইতকৈ উপযুক্ত স্তৰটো হৈছে থাৰ্মোস্ফিয়াৰ, যাক কোৱা হয় বাহ্য বায়ুমণ্ডল। এই থাৰ্মোস্ফিয়াৰ বিস্তৃত 80 কিলোমিটাৰ ওপৰৰ পৰা 480 কিলোমিটাৰ ওপৰলৈকে। ঠিক আছে, তাৰ ওপৰৰ অৰ্থাৎ 5 নম্বৰ স্তৰটো হৈছে যে তাৰ নাম হৈছে এক্সোস্ফিয়াৰ, হিন্দীত কোৱা হয় বহিমণ্ডল। এই এক্সোস্ফিয়াৰটো ভূপৃষ্ঠৰ ওপৰৰ পৰা 480 কিলোমিটাৰ ওপৰৰ পৰা 1000 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত। ইয়াত কি হয়? ইয়াত হাইড্ৰজেন আৰু হিলিয়াম গেছ বেছিকৈ আছে, আৰু এই স্তৰটো অতি পাতল, আৰু পৃথিৱী পৃষ্ঠৰ উষ্ণতা এই স্তৰটোতে সৰ্বাধিক। উষ্ণতা হ'ব 5550 ডিগ্ৰী চেলচিয়াছ। গতিকে আটাইতকৈ গৰম স্তৰটো হৈছে এক্সোস্ফিয়াৰ। গতিকে এইখিনি মন কৰিব যে ভূপৃষ্ঠৰ একেবাৰে তলৰ স্তৰটো হৈছে ট্ৰপস্ফিয়াৰ, তাত সংঘটিত হ'ব বতৰজনিত পৰিঘটনাবোৰ। তাৰ ওপৰৰ স্তৰটো হৈছে ষ্ট্ৰেটস্ফিয়াৰ, অৰ্থাৎ সমতাপ মণ্ডল। এই সমতাপ মণ্ডলত কি কি হ'ব? ইয়াত অজন গেছ আছে আৰু আকাশী পথবোৰ উৰুৱা জাহাজ এই ষ্ট্ৰেটস্ফিয়াৰৰ পৰাই চলে। তৃতীয়টো স্তৰ হৈছে মেছ'স্ফিয়াৰ। মেছ'স্ফিয়াৰক মধ্যমণ্ডল বুলি কোৱা হয়, আৰু উল্কাবোৰ এই মেছ'স্ফিয়াৰত অহাৰ পিছতে জ্বলি উঠে। চতুৰ্থ স্তৰটো হৈছে থাৰ্মোস্ফিয়াৰ, যাক কোৱা হয় বাহ্য বায়ুমণ্ডল। এই থাৰ্মোস্ফিয়াৰত ৰেডিঅ' তৰংগ সঞ্চাৰণৰ বাবে আটাইতকৈ উপযোগী, ইয়াক আয়নস্ফিয়াৰ বুলি কোৱা হয়। 5 নম্বৰ স্তৰটো হৈছে এক্সোস্ফিয়াৰ, বহিমণ্ডল বুলি কোৱা হয়, আৰু এই এক্সোস্ফিয়াৰত হাইড্ৰজেন আৰু হিলিয়াম গেছ আছে। ইয়াত বায়ু অতি পাতল আছে, আৰু ইয়াৰ উষ্ণতা সৰ্বাধিক 5550 ডিগ্ৰী চেলচিয়াছ। গতিকে এইখিনি বহুতেই গুৰুত্বপূৰ্ণ, আপোনালোকে চাই ল'ব। প্ৰিয় বন্ধুসকল, আপোনালোকক এইখিনিতে জনাওঁ যে কিছুমান টিপছৰ সহায়তো আমি কেইটামান নজনা প্ৰশ্ন উত্তৰ শুদ্ধ কৰিব পাৰোঁ। এই টিপছ কেইটা বিষয় এতিয়া মই আপোনাক বুজাব খুজিছোঁ, ধ্যান দি শুনিব। প্ৰথমটো হৈছে যদি কোনোবা অপশ্যনত যদি অল অফ দি এভভ যদি আপুনি লিখা দেখে, ঠিক আছে, লাষ্টৰ অপশ্যনত যদি অল অফ দি এভভ অৰ্থাৎ ওপৰৰ আটাইকেইটা শুদ্ধ বুলি লিখা যদি দেখে, তেতিয়া আপুনি ভাবিব যে এই অপশ্যনেই শুদ্ধ। এই অপশ্যন শুদ্ধ হোৱাৰ 99% চান্স আছে।
ঠিক আছে যদি আপুনি সেই উত্তৰ নাজানে সেই উত্তৰ সম্বন্ধে আপোনাৰ কোনো ধাৰণা নাই তেতিয়াহ'লে আপুনি এই টিপছৰ সহায় ল'ব যদি যিবোৰ প্ৰশ্নৰ উত্তৰ আপুনি নিজৰ বিচাৰ বুদ্ধি বিবেক অনুসৰি কৰিব বিচাৰিছে সেইখিনি কৰিব কিন্তু কেইটামান প্ৰশ্ন নজনা থাকিব পাৰে তেতিয়া আপুনি এই টিপছৰ সহায় ল'ব অৰ্থাৎ যদি অল অফ দি এবভ যদি কোনোবা অপশ্যন পাইছে তেতিয়া সেই অপশ্যনতে আপুনি শুদ্ধ চিন দিব সেই অপশ্যন শুদ্ধ হোৱাৰ চান্স 99% থাকে আৰু এটা টিপছ আছে যে যদি কোনোবা অপশ্যনত নান অফ দ্য দিছ লিখা থাকে চাওক নান অফ দ্য দিছ যদি কোনোবা লাষ্টৰ অপশ্যনত অৰ্থাৎ ওপৰৰ আটাইকেইটা ভুল বুলি যদি অপশ্যন থাকে তেতিয়া আপুনি নিশ্চিত হ'ব যে এই অপশ্যন শুদ্ধ হ'ব নোৱাৰে এই অপশ্যন শুদ্ধ হোৱাৰ চান্স 99% নাই গতিকে বাকী ওপৰৰ তিনিটাৰ পৰা যিকোনো এটা বাছি ল'ব তেতিয়াহ'লে গম পাইছেনে গতিকে এইখিনি মন কৰিব অৰ্থাৎ অল অফ দ্য দিছ হ'লে শুদ্ধ হোৱাৰ চান্স থাকিব সেই অপশ্যনে আৰু নান অফ দ্য দিছ থাকিলে সেই অপশ্যন শুদ্ধ হোৱাৰ চান্স একেবাৰে নাথাকে ঠিক আছে কিন্তু মই কৈছোঁ যে এইখিনি যদি আপুনি নাজানে সেই উত্তৰ তেতিয়াহ'লে এইটো টিপছ এইটো উপায় প্ৰয়োগ কৰিব অন্যথা এইটো নকৰিব আপুনি নিজৰ বিচাৰ বিবেক অনুসৰিয়ে উত্তৰ কৰিব তৃতীয়টো টিপছ হৈছে যদি চাৰিটা অপশ্যনৰ ভিতৰত যিটো অপশ্যন আটাইতকৈ বেছি দীঘল থাকিব উদাহৰণস্বৰূপে যদি অপশ্যন এ কেইটামান শব্দ লিখা আছে অপশ্যন বিও কেইটামান শব্দ লিখা আছে চুটি বাক্য আছে কিন্তু অপশ্যন চি যদি বহুত দীঘল কিবা বাক্য আছে অপশ্যন ডিও বেছি দীঘল বাক্য নাই তেতিয়া আপুনি এই চাৰিটাৰ ভিতৰত যিটো অপশ্যনৰ বাক্য আটাইতকৈ বেছি দীঘল সেই বাক্যটো অৰ্থাৎ সেই অপশ্যনটো আপুনি বিচাৰি ল'ব এই ক্ষেত্ৰত অপশ্যন চি শুদ্ধ হ'ব ঠিক আছে অৰ্থাৎ যিটো অপশ্যন বেছি দীঘল হ'ব সেই দীঘল অপশ্যনটোৱে শুদ্ধ হোৱাৰ সম্ভাৱনা বেছি থাকিব ঠিক আছে চতুৰ্থটো উপায় হৈছে যিটো উপায় অংকৰ প্ৰশ্ন উত্তৰ অংকৰ নজনা প্ৰশ্ন উত্তৰ শুদ্ধ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি যদি আপোনাৰ সময়ৰ অভাৱ হৈছে বা আপুনি সেই প্ৰশ্ন উত্তৰ নাজানে তেতিয়াহে আপুনি এই উপায়ৰ সুবিধা ল'ব অন্যথা নল'ব উদাহৰণস্বৰূপে যদি চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এ যদি 5 অপশ্যন বি যদি 10 অপশ্যন চি 15 অপশ্যন ডি 20 যদি এনেকৈ থাকে তেতিয়া এই চাৰিটা অংকৰ ভিতৰত আপুনি দ্বিতীয়টো ডাঙৰ সংখ্যা বিচাৰি ল'ব ছেকেণ্ড লাৰ্জেষ্ট নাম্বাৰ এই চাৰিটাৰ পৰা বিচাৰি ল'ব এই ক্ষেত্ৰত ছেকেণ্ড লাৰ্জেষ্ট নাম্বাৰ হ'ব 15 গতিকে অপশ্যন চি শুদ্ধ হ'ব অপশ্যন চি শুদ্ধ হোৱাৰ সম্ভাৱনা বেছি থাকিব অৰ্থাৎ অংকৰ প্ৰশ্নৰ চাৰিটা অপশ্যনৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট নাম্বাৰ থকা অপশ্যনটো আপুনি শুদ্ধ চিন দি দিব তেতিয়া সেই অপশ্যন শুদ্ধ হোৱাৰ চান্স 70 পৰা 80% থাকিব ঠিক আছে এইটো কেৱল উদাহৰণহে অপশ্যনবোৰ উত্তৰবোৰ বেলেগ বেলেগ হ'ব পাৰে গতিকে ছেকেণ্ড লাৰ্জেষ্ট নাম্বাৰ শুদ্ধ আপুনি দি দিব ঠিক আছে গতিকে এইখিনি কেইটামান উপায় আছিলে মই যিবোৰ জানিছিলোঁ আপোনালোকৰ সুবিধাৰ কাৰণে মই কৈ দিছোঁ চিটেটৰ পৰীক্ষালৈ শুভেচ্ছা থাকিল নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব আজিৰ বাবে ইমানেই ধন্যবাদ